দাদা আপোনাৰ বন্ধুজন নাহিলে দেখোন তাকেই তাৰ বিয়া ঠিক হৈ আছে যে কইনাৰ লগত বজাৰ কৰিবলৈ যোৱা কথা আছিলে তালৈকে গ'লনি গমটো পাইছে অথনি তুমি মাকহঁতে বিয়াৰ আগতে এনেদৰে ল'ৰাৰ লগত বজাৰ কৰিবলৈ দিয়ে ন গুৱাহাটী তেনেকুৱাই জানো পাই কেনেকে পাৰে অলপ পিছত আহিব নহয় সুধি ল'বা পানী লো শুনাচোন এইখন কেনেকুৱা লাগিছে ক'ত পালে এইযোৰ মই কিনিছিলোঁ আকৌ কিয় মাইকী মানুহৰ কাপোৰযোৰ কিয় কিনিছিলে তোমাৰ কাৰণেই কিনিছিলোঁ মোৰ কাৰণে কিয় তুমি বিয়াৰ দিনা পিন্ধিবলৈ কাৰ বিয়া কাৰ বিয়া মানে তোমাৰ বিয়া আকৌ কিনো কয় দাদা বিয়াৰ কথা এতিয়াই ভাবিবৰ হৈছে জানো পঢ়ি শুনি লোৱাৰ পিছত বৰমাক গাঁৱৰ পৰা ইয়ালৈ লৈ আনিমগৈ তাৰপিছত বিয়া হৈ যি হয় হৈ থাকিব কাপোৰযোৰ কিনি আপুনিনো মিছাতে পইচাকেইটা কিয় খৰচ কৰিলে মিছাতে খৰচ কৰা বুলিনো কিয় ভাবিছা এইযোৰ পিন্ধিলে তোমাক খুৱাব বুলি ভাবিহে কিনিছিলোঁ খুৱাব বুলিয়ে মই ইমান দামী কাপোৰযোৰ পিন্ধিম নে এইযোৰ যদি দামী তেতিয়াহ'লে গহনাবোৰ কি কম দামী